বন্ধুসকল পুনৰবাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল দিবিছ এণ্টাৰটেইনমেণ্ট ব্লগলৈ স্বাগতম জনাই মই পুনৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা ফুড ভিডিঅ' আৰু যিটো হৈছে এটা মিঠাই ৰেচিপি আৰু মই বনাবলৈ আজি গৈ আছোঁ গজা খাই পাইনে বাৰু মজা মই হ'লে পাওঁ বহুত মজা বলক তেতিয়াহ'লে মই বনাবলৈ যাওঁ গজা আৰু লগতে আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই ষ্টেপ বাই ষ্টেপ ফ'ল' কৰি যাব তেতিয়া পাৰিব আপোনালোকে বনাবলৈ গজা লগতে খাই পাব মজা বলক তেতিয়াহ'লে যাওঁ এতিয়া এটা বাচনত মই 2 কাপ ময়দা লৈ লৈছোঁ আপোনালোকে যিকোনো চাহ খোৱা কাপো ল'ব পাৰিব আৰু ইয়াতে মই এতিয়া দি দিছোঁ হাফ টিস্পুন বেকিং সোডা বেকিং পাউডাৰ নহয় দেই বেকিং সোডা ইউজ কৰিছোঁ মই আধা চামুচ চাহ চামুচেৰে আৰু গোটেইখিনি একেলগে এবাৰ চালি লৈছোঁ আৰু অকণমান নিমখ দি দিছোঁ আৰু এতিয়া ইয়াতে মই দি দিম ঘি মই ইয়াত ঢালিছোঁ 3 টেবুল স্পুন মানে ডাঙৰ চামুচেৰে 3 চামুচ ঘি লৈছোঁ আৰু আটাইখিনি একেলগে মিক্স কৰি এবাৰ সানি লৈছোঁ আৰু এই খনাটো বহুত দৰকাৰী এনেদৰে ভালকে মোহাৰি সানিব আৰু চাব যদি এনেকুৱা লাডু এটা হৈছে তেতিয়াহ'লে হৈ যাব নহ'লে আপুনি ৰিফাইন বা ঘি আৰু অলপ দি দিব আৰু এতিয়া অকণমান কুহুমীয়া গৰম পানী দি মই ময়দাখিনি মঠি ল'ম আটা যেনেকৈ মাৰোঁ তেনেকৈ মাৰি ল'ম একেবাৰে বেছি কোমলো নকৰিব এয়া চাওক ইমানটো জোখতে আপুনি মাৰি ল'ব আৰু এতিয়া এইখিনি মই আধা ঘণ্টা সময়ৰ কাৰণে ঢাকি ৰাখিম আধা ঘণ্টাৰ পিছত এয়া এবাৰ মই গোটেইখিনি এবাৰ ভালদৰে সানি লৈছোঁ সানি লৈ এইখিনি এতিয়া মই দুভাগকৈ কাটি ল'ম এনেদৰে চাব কাটি ল'ব কাটি লৈ ইটোৰ ওপৰত সিটো বহাই এনেদৰে সাইডকিটা আঙুলিৰে প্ৰেছ কৰি গৈ থাকিব পুনৰ মই একেটা প্ৰচেছেই ৰিপিট কৰিছোঁ এনেদৰে পুনৰ আঙুলিৰে সাইডকিটা সিল কৰিব এনেকৈ আপুনি 5 বাৰ কৰি যাব তেতিয়া মানে আমাৰ কি হ'ব গজাটোৰ লেয়াৰ্ছবিলাক দেখা পোৱা যাব শেষত এয়া এনেদৰে মই দুভাগকৈ কাটি লৈছোঁ পুনৰ কাটি লৈ নিজৰ মন পচন্দৰ আকাৰে শ্বেপ দি এইখিনি কেইটামান মই চাৰিচুকীয়াকৈ ৰাখিম বেছি ডাঙৰকৈ নাৰাখিব সৰু সৰুকৈ কাটিব যিহেতু বেকিং সোডা দিয়া আছে ফুলি যাব ভাজাৰ পিছত এয়া চাওক মই সৰু সৰুকৈ পিচ কৰি লৈছোঁ আৰু প্ৰেছ কৰি এয়া চাওক এনেকৈ অকণমান মূৰকেইটা ধুনীয়াকৈ শ্বেপটো দি লৈছোঁ কেইটামান মই এনেদৰে গোলকৈ বনাইছোঁ এতিয়া এটা দ বাচনত 2 কাপ মই পানী দি দিছোঁ আৰু লগতে মই ইয়াত দি দিম 2 কাপ চেনি এটা সুগাৰ চিৰাপ বনাব লাগিব এইখিনি ভালদৰে বইল হ'বলৈ এৰিম এতিয়া এটা বহল কেৰাহীত মই ৰিফাইন দি দিম কেৰাহীটো পাৰিলে বহল ল'ব তেতিয়া দিবলৈ ভাল হ'ব ৰিফাইনখিনি একদম কুহুমীয়া গৰম হওঁতে বেছি গৰম হওঁতে নিদিব কুহুমীয়া গৰম হওঁতে মই শ্বেপ দি থোৱা গজাকেইটা দি দিছোঁ
একেবাৰে এইটো বস্তু একেবাৰে কম জুইত বনাব লাগিব, জুই একেবাৰে বেছি নকৰিব। আৰু তেলখিনি যাতে প্ৰায় ঠাণ্ডা, মানে আঙুলিও যাতে দিব পাৰি তেনেকুৱা গৰমত দিব। আৰু এনেকৈ চাওক, অলপ সময়ৰ পিছত মই গল্ডেন ব্ৰাউন যেতিয়া দেখিছোঁ লুটিয়াই লৈছোঁ। ইটো লুটি মই ভাজ খাবলৈ দিম। কি সুন্দৰ কালাৰো হৈছে। এতিয়া এইফালে মোৰ চেনি পানীখিনিও হৈ গ'ল। চেনি পানীখিনি চাব, যদি আঠা আঠা ভাৱটো আহি যায়, তাৰ হ'ব নালাগে, আঠা আঠা ভাৱটো হ'লেই আপুনি নুমুৱাই দিব। এতিয়া গৰম গৰম গজাখিনি চেনি পানীখিনিত এনেদৰে দি দিব। দি 1 মিনিটমান সময় আপুনি চেনি পানীখিনিতে থাকিবলৈ দিব, বেছি সময় থাকিবলৈ নিদিব কিন্তু। এয়া চাওক, এনেদৰে লুটিয়াই বাগৰাই মই 1 মিনিট সময় ইয়াতে ঢাকি ৰাখিম। শেষত এয়া চাওক, আপোনালোকলৈ লৈ আহিলোঁ তৈয়াৰ হৈ যোৱা গৰম গজাখিনি। চাওক কিমান জুচি হৈছে, ভিতৰলৈকে একেবাৰে ৰসখিনি সোমাই গৈছে, চেনিৰ ৰসখিনি। এই যিহেতু মই এনেদৰে মঠিছিলোঁ, আৰু মঠাৰ কাৰণে চাওক লেয়াৰবিলাক কি সুন্দৰকৈ ওলাইছে। দোকানৰ পৰা কিনি খোৱাৰ কোনো প্ৰয়োজনেই নাই। তেতিয়াহ'লে মই এয়া গৰম গৰম গজাৰ সোৱাদ লওঁ। আৰু আপোনালোকে বনাবলৈ হ'লে মোৰ ফুল ভিডিঅ'টো একদম স্কিপ নকৰাকৈ চাব হ'লে দেই। আৰু তেতিয়ালৈকে বাই বাই, পুনৰবাৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে চাই